জয়ন্ত মল্ল বৰুৱাক আপুনি কিদৰে জানে? গৰুখুটিৰ গীৰ গাই আৰু জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ফাৰ্ম। এতিয়া ৰোমাঞ্চকৰ হৈছে এই অধ্যায়। ঘনে ঘনে হৈছে পথ পৰিৱৰ্তন। গৰুখুটিলৈ অনা ৩০০ গীৰ গাইৰ ভিতৰত ৯০জনী গীৰ গাই নিবিদা আহ্বান কৰি বিক্ৰী কৰা হৈছিল। ইয়াৰে ২০জনী গীৰ গাই ক্ৰয় কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ফাৰ্মে। এজনী গীৰ গাইৰ দাম ৬৬,০০০ টকা। সেই মৰ্মে ১৩,২০,০০০ টকাৰে মন্ত্ৰী বৰুৱাৰ পত্নীৰ ফাৰ্মে ক্ৰয় কৰিছিল ২০জনী গীৰ গাই। তেওঁলোকৰ ইমান গৰু ৩০০ গৰু ৰাখিব পৰা গোহালি নাছিলে। তেতিয়া এটা সিদ্ধান্ত ললে কোনোবাই যদি গৰুখিনি নিব খোজে নিব পাৰে। গতিকে আমি তেতিয়া মোৰ ফাৰ্মৰ কাৰণে, মোৰ পত্নীৰ মালিকাধীনৰ ফাৰ্মৰ কাৰণে ১৩,২০,০০০ টকা দি ২০জনী গাই কিনি লৈ গৈছিল। এতিয়া এই ঘটনাটোকে তেওঁলোকে এনেকে এটা বজাব আৰম্ভ কৰিলে যেন অন্তৰ্ধান হ'ল, মোৰ ফাৰ্মলৈ গুচি গ'ল, মোৰ ফাৰ্মত মানে ডাঙৰ কেলেংকাৰী হ'ল। এনেকুৱা ইণ্টেনশ্যনেল কথাবিলাক ক'ব নাপায়। তেখেতসকলৰ টকশ্বতে সেই কথাটো তথ্য সহকাৰে কৈ দিছে। আজিৰ পৰা ২০২৪ চনৰ ২২ ফেব্ৰুৱাৰীত তেওঁলোকে এইটো বজাই গৈছে আৰু তেওঁলোকে উত্তৰো দি গৈছে। তেওঁলোকে কৈছে যে এইকেইটা গাই অমুক অমুক দিয়া হৈছে। তাৰ পিছত এই ২০২৫ চনত আৰু কি ইণ্টেনশ্যনেলি বজাইছে, কি উদ্দেশ্য, আৰু কংগ্ৰেছ দলৰ লগত তেওঁলোকৰ কি হনাপিটিকা, কি উদ্দেশ্যৰে বজালে সেইটো তেওঁলোকে প্ৰচাৰ কৰক, কওক যে কি উদ্দেশ্যৰে বজাইছে। গতিকে এতিয়া প্ৰশ্ন কৰিছে বহুজনে, ১৩,২০,০০০ টকাৰে গৰু ক্ৰয় কৰিব পৰা মন্ত্ৰীৰ পত্নীক কিয় প্ৰয়োজন হ'ল চৰকাৰী ৰাজসাহাৰ্য? ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মতে তেওঁ পূৰ্বতে কৰা অনিয়মৰ দায়িত্ব ল'ব লাগিব কংগ্ৰেছে। তথ্য দিব নোৱাৰে। কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে। কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব। আমি কংগ্ৰেছ দলত যেতিয়া আছিলো, যুৱ কংগ্ৰেছ কৰিছিলো, তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব। কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল। বিজেপি দলত অহাৰ দিনাখনৰ পৰা ২০১৫ চনৰ পৰা ১০ বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত, কোনো ধৰণৰ অনৈতিক কামত, কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম, ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা। শুনিলে, বিজেপিত যোগদান কৰাৰ পৰা কোনো বেয়া কাম কৰাই নাই মন্ত্ৰী মল্ল বৰুৱাই। এতিয়া এই ক্ষেত্ৰত ৰাইজে কি ক'ব? বিভিন্নজনে কৈছে সাধাৰণ মানুহক গৰু গাহৰিৰ ভয় দেখুৱাই একাংশ মন্ত্ৰী বিধায়কে এতিয়া গৰুক লৈয়ে চলাই গৈছে বেপাৰ। নিউজ ডেস্ক NZ নিউজ।